ওয়েলকাম ব্যাক টু আউস ব্লগস। আউসে যে ছাগালটো টানি টানি লৈ যাই আছে, আউসৰ এইটোই কাম ৰাতিপুৱা উঠি কি ছাগালটো ক'ত ভাল জেগাত দৰক দিব পাৰোঁ আৰু গধূলি লগি পেটলা কৰি আনিব পাৰোঁ। বতৰটো সদায় এনেকৈ থাকিব লাগে, মোৰ মতে একদম নীলা নীলা আসমান হৈ থাকিব লাগে। মই এইটো বতৰ তামাম ভাল পাওঁ, বৰষুণ দিয়াতকৈ। এয়া ছাগাল বেপাৰীৰ ভাৱত আউছে ছাগালটো টানি টানি নি আছে। এইকেইদিন ছাগালটো পথাৰত নিব পৰা নাই, বিকজ পানী হৈছে বহুত। এইকাৰণে মই আমাৰ গাঁৱৰে একঘৰ মানুহ তাত দৰাক দি দিলোঁ দৰমুখত। আৰু দৰাক দিয়া হোৱাৰ পিছতে মই মোৰ ঘৰৰ ফালে জাপে আহি আছোঁ, কাৰণ মই শুনিব পাইছোঁ মায়ে বোলে মোৰ কাৰণে পন্তা ভাতৰ লগত পাপৰ ভাজা আৰু দেখে আছোঁ। এইটো হ'ল মোৰ মায়ে। মাক মই যিটো খাই ভাল পাওঁ বুলি কওঁ, মায়ে মোক সেইটো বস্তুৱে পটাককৈ বনাই দিয়ে। আজি মই ভাবাই নাছিলোঁ মোৰ কাৰণে যে ইমান স্পেচিয়েল খানা এটা ৰেডি হৈ আছে। এনেকৈ নহ'ব, খাই দেখাব লাগিব। খাৱাৰ আগতে মই সৰু কথা এটা কৈ লওঁ, মই আগে পিছে যিগিলা ভিডিঅ' বনাইছোঁ এনেকুৱা তাড়াতাড়ি কথা কওঁ মই নিজেই ওলবা পাহৰি যাওঁ। কিন্তু আজিৰ এই ভিডিঅ'টো ইমানেই লাহে লাহে বনাইছোঁ যাতে আপোনালোকেও ভাবে যে ই কি দেখাব খুজি আছে। এইটো এনেকৈ বনাই চাইছোঁ, এনে নেক্সট ভিডিঅ'গিলাত আগৰ নিচিনাই কথা ক'ম। বাৰু এইগিলা কথা বাদ দিলোঁ, মায়ে মোৰ কাৰণে কি কি বনাইছিল সেইকেইটা কৈ দিওঁ। আলু পিচ পিচকৈ ভাজিছিল, ভাত কেৰেলা পিচ পিচকৈ ভাজিছিল উইথ পাপৰ দুখন, আৰু কঁঠাল খোৱা বতৰ যিহেতু কঁঠাল গুটি পোৰাও আছিল, আৰু লগতে সৰু মাছ ভাজা। মই বহুত ভাল পাওঁ সৰু মাছ ভাজা। আপোনালোকে যদি ভাল পায় তেনেহ'লে পায় আৰু মই আৰু সুধবা নাযাওঁ। বাই বাই।